এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু আজিৰ দিনটো কি কৰোঁ কলৈ যাওঁ আপোনালোকক দেখাই থাকিম চাই থাকিব যিহেতু বহুত দিন হ'ল ব্লগ দিয়াই নাই মানে বহুত দিনৰ পাছত কিনো বনাম বুলি ভাবোঁ আৰু হ'লেও আজি মানে ঘৰতে ব্লগ এটা বনাইছোঁ তো আপোনালোকে চাই থাকিব আৰু এইফালে ওচৰে বা এজনী ঘৰত চাইমদ চাকি আছে যিহেতু আজি চাইমদ খুৱাম বুলি কৈছে আৰু এইফালে মামী এজনীয়ে লচুন পিঁয়াজ আদা গুচাই আছে মানে পাছত ময়ো আহিম অলপ হেল্প কৰি দিম আৰু এতিয়া বিশেষ মানে মই ক'ৰবাত যাবলগীয়া আছে সেয়েহে যাওঁ ওলাই মেলি আৰু এইফালে আহিলোঁ শ্ব'ৰুম এটাত শ্ব'ৰুম মানে অলপ বাথৰুমৰ কাৰণে টাইলছ ল'বলগীয়া আছিলে সেয়েহে আহি চালোঁহি টাইলছ মানে কোনটো বাথৰুমত লগাম কি কৰিম যিহেতু নাজানো কোনটো ভাল কোনটো বেয়া সিহঁতি কৈ আছে মানে এইটো লগোৱা চ' চাই আছোঁ গোটেই শ্ব'ৰুমটো চালোঁ শ্ব'ৰুমটো বহুত ধুনীয়া হয় আৰু এইটো শ্ব'ৰুমে আই থিংক মনোজ ভাই অপেনিং কৰিবলৈ আহিছিলে এইটো মছজিদৰ অপজিট ছাইডত আছে চিলাপথাৰৰ আৰু এইবিলাক কিটচেনৰ কাৰণে দেখাই আছে মানে চাই আছোঁ আৰু দেখাই আছে যিহেতু আৰু এইবিলাক বাথৰুমত মানে চাবোন তাবোন কিবা কিবি থোৱা আৰু এইবিলাক দানহে যিখনো বাই আৰু এইফালে চিলাপথাৰৰ ভিউটো আৰু এইবিলাক চালোঁ আৰু এইটো চইচ কৰিছিলোঁ কিটচেনৰ কাৰণে যিহেতু পাছত ল'ম কিটচেনৰ কাৰণে এতিয়া বিশেষ বাথৰুমৰ কাৰণে ল'ম আৰু চাই মেলি এতিয়া ওলাই আহিলোঁ তাৰ শ্ব'ৰুমৰ পৰা বাহিৰলৈ ওলাই আহি পচন্দ কৰিলোঁ আৰু পাছত মানে বেছি লোৱা নাই জাষ্ট এতিয়া বাথৰুমৰ কাৰণে চইচ কৰি আহিছোঁ আৰু আহি পিনি এতিয়া গৈ আছোঁ তলৰলৈ মানে এইটো কি চাইনিজ কমৰ্ড নে কি কয় সেইটো এটা চইচ কৰিবলৈ এইফালে তললৈ আহি চাই আছোঁ আৰু এইফালে গুদামলৈ লৈ অহাৰ পাছত এটা কমৰ্ড পচন্দ কৰিলোঁ এইটোকে পচন্দ কৰিলোঁ এইটো পঠাই দিব আৰু এইফালে মাইনা মানে আহিলোঁ ঘৰলৈ উভতি আহিলোঁ যিহেতু ওচৰতে হয় বেছি দূৰ নহয় মাইনা খাই আছে ফুচকা মই খোৱা নাই যিহেতু মোৰ পেটটো একদম মানে ভৰ্তি হৈ আছে কিবা কিবি খাই এনেইতো ফুচকাটো ছোৱালী মানুহৰ ফেভৰেটে হ'লেও মোৰ খাব মন নগ'ল নাখালোঁ আৰু আহি এইফালে চিকেনখিনি ধুই দিলোঁ যিহেতু আজি পিকনিক আছে সেইকাৰণে পিকনিক মানে পাৰ্টি আৰু সৰু মুৰা এইফালে মোৰ পাৰ্চেল এটা আহিলে পাৰ্চেলটো অহাৰ পাছত এইফালে চাইমদ চাকি আছে এইফালে সৰু পোৱালি দুটা ভাত খাই আছে আৰু আমি চাইমদ টাইমত খালোঁ এইফালে আমাৰ আকৌ টিভি ডিছখন বেয়া হোৱা কাৰণটো হ'ল মই হিলাই থকাৰ কাৰণে হিলাই আহি পিনে আকৌ এইফালে দিলে দি খালোঁ খাই তামোল এখন খালোঁ খাই এজনী ঘৰলৈ আহিছিলোঁ আৰু এইফালে চাওঁ না অসমীয়াত কয় নাৰ্জী ফুল ইংলিছত কয় মেৰিগ'ল্ড ফুল হয়নে নহয় আৰু এইফালে কি ধুনীয়াকৈ মানে ফুলি আছে চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে দেখি ফুলাৰ পাছত মানে দেখিবলৈ বহুত ধুনীয়া লাগে গোটেই মানে ফুল আৰু মাইনাৰ লগত আহিছোঁ মাইনা মই মানে জেগা এটাত যাম আপোনালোককো দেখাই আছোঁ ভিডিঅ'টো চাই থাকিব একদম তামোল মানে মুখত ভৰাই ল'লোঁ একদম চুবাই আছোঁ আৰু মাইনা এইফালে কাঁহী বাতি ধুই আছে দেখাম যা এইফালে মাইনাহঁতৰ লগত বহি আছোঁ তাই কাম মানে কাঁহী বাতিখিনি ধুই আজৰি হৈ লওক তাৰপিছত দুইজনীয়ে মানুহ এঘৰত গৈ আছোঁ মানে দেখাম আপোনালোকক বলক এফালে দুইজনী গৈ আছোঁ কলৈ আপোনালোকক এতিয়া জনাই দিছোঁ দুৰাজ অসমৰ ঘৰলৈ গৈ আছোঁ যিহেতু আমাৰ ঘৰৰ ওচৰতে ভূত চাবলৈ যাওঁ সিহঁতৰ ঘৰত ভূত ওলাইছে বোলে সেইকাৰণে মই ভূত চাই আহোঁগৈ কিন্তু ঘৰত আছেনে নাই নাজানো বহুত দিন হ'ল যোৱা হোৱাই নাই গৈ আছোঁ দুদিন ঘৰৰ গলিটোত সোমালোহি কিন্তু মানুহ ঘৰত আছেনে নাই নাজানো ন বহুত দিনে অহা হোৱা নাই যিহেতু সিহঁতি ইয়াত নাছিলে আকৌ নতুন ঘৰো বনালে আৰু বহুত গৰম উঠিছে যে ঠাণ্ডা দিন হ'লেও গৰম উঠিছে ৰাতি ঠাণ্ডা লাগে বাৰু ৰাজৰ ঘৰলৈ যিহেতু এফালে একেবাৰে তলা মাৰি থৈ দিছে নাই এইটো নতুন ঘৰ সিহঁতৰ এফালে এটা ৰুম এইটো কি কৰিম আৰু দুখৰ খবৰ আহিছিলোঁ মানে আজিকালি সিহঁতৰ নম্বৰবিলাকো চেঞ্জ হ'ল নাই আগৰ নম্বৰো নাই আৰু ঘৰতো কোনো নাই মানে এতিয়া ফোন কৰিবলৈও কোনো নাই এইফালে দুৰাজৰ ভাইকৰ ঘৰ এইটো দুৰাজৰ ভাইকৰ ঘৰ আৰু এইটো তাৰ ককাইক ওচৰা আগ পিছ ভাইকটো আগত হ'ল ককাইকটো পিছত হ'ল
বিচাৰিছিলোঁ লগ কৰিবলৈ নাপালোঁ আৰু দুইজনী এইফালে যেনেকৈ আহিছিলোঁ সেনেকৈ গৈ আছোঁ আৰু কি জানো মোৰ ঘৰত নহ'ব বুলি ঘৰত নহ'ব যেন লাগি আছিলে সিহঁতি প্ৰায়ভাগ ঘৰত নাথাকে মানে যিহেতু ভিডিঅ'ৰ কাৰণে য'তে ত'তে যাবলগীয়া হয় আৰু ধুনু ক'লে যে মাকৰ ঘৰতে বেছি থাকে মানে সেইকাৰণে পৰা এতিয়া ৰিটাৰ্ণ ঘৰলৈ গৈ আছোঁ আৰু কিনো ভিডিঅ' বনাম আৰু মনটোৱে মানে বেয়া লাগি গ'ল আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ নেকি কৰিয়ে দিছোঁ যোৱা